হাই ফ্ৰেণ্ডছ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ বহুত বেছি স্বাগতম। আজি মাঘ বিহুৰ শেষৰটো দিন আৰু এই শেষৰ দিনাই গাঁৱত থকা প্ৰতিটো দলৰ মানুহে দলটোৰ মানুহবিলাকৰ ঘৰে ঘৰে নাম কীৰ্তন গাই প্ৰসাদ তোলে। সেইবাবে মই ৰাতিপুৱাই উঠি পুৰা খৰখেদাকৈ কামখিনি কৰি আজৰি হ'ব লাগিব আৰু যিহেতু স্কুলত যাব লাগিব, প্ৰথমে ঝাৰু দি লৈছোঁ। তাৰপিছত গোবৰ পেলোৱা, ঘৰ চোতাল মোচা এইবোৰ কাম কৰি থৈ স্কুলত যাব লাগিব। ঝাৰু দিয়া হোৱাৰ পিছত লাগি গ'লোঁ গোবৰ পেলোৱা কামত। যিহেতু আমাৰ 6টা গৰু, এই গৰুৰ গোবৰ ওলাই পেলাই প্ৰায় আধা ঘণ্টা টাইম লাগিল। তাৰপিছত লাগি গ'লোঁ চোতাল মোচা কামত। চোতালখন খৰখেদাকৈ মুচি ল'লোঁ। এইবাৰ গা পা ধুই ৰেডি হৈ ল'লোঁ স্কুললৈ বুলি। স্কুলৰ পৰা আহি আপোনালোকক দেখুৱাই আছোঁ। স্কুলৰ পৰা আহি কুকুৰাৰ পোৱালীকেইটাক আহাৰ দি ল'লোঁ। তাৰপিছত প্ৰসাদৰ যোগাৰ কৰি ল'লোঁ। এয়া প্ৰসাদ দিছোঁ গাইজ। প্ৰসাদ পানী দিয়া শেষ হোৱাৰ পিছত লাগি গ'লোঁ ভাত ৰন্ধা কাৰ্যত। খৰখেদাকৈ যিহেতু মা ঘৰত নাই, সেইবাবে মোৰ পুৰা কামৰ বোজা পৰিছে মূৰত। ভাত চব্জি হোৱাৰ পিছত এতিয়া আমি লাহেকৈ খাই ল'ম আৰু আপোনালোকৰ পৰা বিদায় ল'ম। মোৰ এইটো প্ৰথম মিনি ব্লগ আছিল। চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ। ধন্যবাদ।